Hello everyone, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। মানে ভিডিওটো বহুত স্পেশাল হ'বলৈ গৈ আছিল কিন্তু শুই উঠি দেখিলো বৰষুণ আৰু বৰষুণ যাকে মানে সব প্লেনত মানে পানী ঢালি দিলে। মানে আমি এফালে যাবলগীয়া আছিল বহুত ধুনীয়া এটা জেগালে ভাবিছিলো ভিডিও কৰিম ধুনীয়াকৈ সবকে দেখাম কিন্তু ৰাতিপুৱা বৰষুণ দিয়াৰ কাৰণে আমাৰ প্লেনটো মানে খলনি কৰিবলগীয়া হ'ল আৰু আমি আজি নেযাওঁ মানে ফুৰিবলৈ যাম বুলি একদম ৰাতিপুৱা সোনকালে উঠি একদম গা পা ধুই মানে ৰেডি তাৰ পিছত বৰষুণ তাৰ পিছত আৰু এতিয়া কি কৰিম খাই বৈ ৰুমতে থাকিব লাগিব আৰু বহুত ঠাণ্ডাও বাহিৰত তাৰ পিছত এখেতৰ ডিউটি নাই এখেতে শুই আছিল আৰু বৰষুণ দিয়া দেখি আৰু টোপনি গুচি গ'ল বহুত ভাল লাগিছে যে যোৱাকিটা ভিডিওত মানে আপোনালোকে ইমান ধুনীয়া কমেন্ট দিছে আৰু এজনী বায়ে মোক খুব ধুনীয়াকৈ কৈছে যে মোৰ মানে মাতটো মানে ভিডিওত অলপ সৰু হয় অলপ ডাঙৰকৈ ক'বলৈ কৈছে আৰু মোৰ মানে বহুত ভাল লাগিছে কাৰণ চাইছে ন তেওঁলোকে আৰু এনেকৈ মানে কমেন্ট বিলাক দি যাব ভাল হৈছে নে বেয়া হৈছে ভিডিওটো কেনেদৰে কোৱা উচিত আৰু বহুত মানে ভাল লাগিছে আৰু এনেদৰে মোৰ ভিডিও বিলাক চাই যাব কমেন্ট কৰি যাব মানে যদি ভাল লাগে সাবস্ক্ৰাইবো কৰি দিব আৰু বহুত ভাল লাগিছে মানে কমেন্টটো পাই আৰু কিছুমানৰ আৰু কমেন্ট পাইছো ইমান ভাল লাগিছে আৰু মানে হসাকৈ মানে বেলেগ এটা ফুৰ্তি লাগি আছে মোৰ আৰু এনেদৰে ভিডিও বিলাক চাই যাব মোৰ ভাগক এতিয়া যেহেতু ফুৰিবলৈ যাব নোৱাৰিমে হেবাবে মই ভাত বনাই আছো আৰু এখেত বাৰু উঠাই নাই এখেত উঠক তাৰ পিছত ভাত খাম তাৰ পিছত চাও আৰু বতৰটো কি হয় যদি ভাল হয় কিন্তু আশা নাই কাৰণ একদম ডাৱৰীয়া হৈ আছে আৰু চাও কি হয় আৰু ভিডিওটো কিন্তু স্পেশাল কৰিম আমি আপোনালোকে চাই থাকিব এন্ডলৈকে মানে ধুনীয়া ভিডিও আপোনালোকক দি থাকিম লাগিছে এফালে যাম ৰ'দ দিলে ৰ'দ ওলাই গ'ল মানে এতিয়া আমি ফুৰিবলৈ যাম শুনিছা ৰ'দ দিলে উঠা ৰ'দ দিলে উঠা না প্লিজ উঠা না ফাইনেলি আমি ৰেডি হৈ গ'লো আৰু এইফালে মই এযোৰ ধুনীয়া চাদৰ মেখেলা পিন্ধি লৈছোঁ যিহেতু আজি আমি মন্দিৰলৈ যাম সেইবাবে চাদৰ মেখেলাযোৰ পিন্ধি লৈছোঁ খুব বতাহ মাৰি আছে তাতে বৰষুণ জাক ৰৈ যোৱাৰ বাবে যে কিমান ফূৰ্তি লাগিছে মই ভাবিবই পৰা নাই মানে যাম বুলি ভবা জেগাকলৈ তাতে মন্দিৰ আৰু তেনেকুৱা এটা জেগালৈ যাম বুলি ভবা পাছত যাব নোৱাৰিলে কিবা মনটো বৰ বেয়া লাগি যায় নহলে বাৰু আৰু বৰষুণ ৰৈ গ'ল ৰ'দ ওলাই গ'ল হসাই ভগৱানৰ কৃপা চাগে আমি মন্দিৰলৈ ওলাইছোঁ বাবে বৰষুণ জাক ৰখাই দিলে এয়া পোনপ্ৰথমে আমি উবেৰতে উঠিলোঁ তাৰপিছত আমি যাব লাগিব মেট্ৰত ইয়াৰ পৰা মন্দিৰ ভাগলৈ প্ৰায় 1 ঘণ্টা 45 মিনিটমান প্ৰয়োজন হয় আৰু এইফালে বৰষুণ ৰখি গ'ল বিৰাট ভাল লাগিছিলে মানে মোৰ বহুত ফূৰ্তি লাগিছিলে কাৰণ যাম বুলি ভাবি থকা জেগাকলৈ যাব নাপালে বৰ দুখ লাগিলেহেঁতেন আৰু এইফালে আমি মেট্ৰত উঠি জেগাকন পাইছোঁগৈ আৰু বিৰাট ফূৰ্তি লাগি আছিল বৰ ধুনীয়া জেগা এটালৈ গৈছোঁ সদায় টিভি কাগজে পত্ৰই দেখি থকা মন্দিৰ ভাগ যেতিয়া ওচৰৰ পৰা চাবলৈ পাম কিমান ফূৰ্তি লাগি থাকিব পাৰে বাৰু আপোনালোকে ভাবকচোন আৰু এই মন্দিৰ ভাগ পৃথিৱীৰ সৰ্ববৃহৎ ডাঙৰ মন্দিৰ বৃহত্তৰ মন্দিৰ খুব ধুনীয়া খুব পৰিপাটিকৈ ৰাখিছে দেখিছেনে বাৰু আৰু আমি অলপ দূৰ খোজকাঢ়ি যাবলগীয়া হয় বৰ বেছি দূৰ নহয় বাৰু অলপ সময় আৰু এয়া দেখিছেনে কিমান যে ভক্তপ্ৰাণ ব্যক্তি আহিছে ইয়ালৈ বহুত মানুহ আহিছে মানে লাইন নিচিকা আৰু এইফালে লাহে আমি গৈ আছোঁ খুব ধুনীয়া জেগা অলপ দূৰ খোজকাঢ়ি গৈ এনাউন্সমেণ্টবিলাক শুনিবলৈ পাইছিলোঁৱেই কি লৈ যাব লাগিব মন্দিৰ ভাগলৈ কি লৈ যাব নালাগে অলপ দূৰ গৈয়ে আমি মূল গেটত প্ৰৱেশ কৰিলোঁ Transparent water bottles, belts,
jewelry, small money purses are permitted in the complex. Security check is must for everyone. Please welcome মন্দিৰৰ প্ৰৱেশদ্বাৰত প্ৰৱেশ কৰি মই শুনা পালোঁ যে বেগ আৰু ফোন মন্দিৰৰ ভিতৰলৈ নিব নোৱাৰি, আৰু তেতিয়াই মোৰ আশাত চেঁচা পানী পৰিল, কাৰণ মই আশা কৰি গৈছিলোঁ যে মই ধুনীয়াকৈ ভিডিঅ' বনাম, ফটো মাৰিম, কিন্তু মোৰ ইচ্ছা পূৰণ নহ'ব। তথাপিও মন্দিৰলৈ গৈছোঁ যেতিয়া ফোন ইলেক্ট্ৰনিক্সৰ বস্তুৰ পৰা আমি আঁতৰতেই থাকিব লাগে, সম্পূৰ্ণ ভক্তিৰ ভাৱেৰে মন্দিৰত প্ৰৱেশ কৰিব লাগে যিহেতু, আৰু এইটো ভাল কামেই কৰিছে বাৰু ফোন চোনবিলাক থৈ যোৱা, কাৰণ ভগৱানৰ ওচৰত গৈ যদি আমি ফোন টিপি থাকোঁ বা অন্যমনস্ক হৈ থাকোঁ হয়তো সেয়া ভাল নেদেখাব, আৰু যিমানকণ পাৰোঁ মই দেখাইছোঁ, ভালদৰে দেখাব পৰা নগ'ল যদিও আশা আছিল, কিন্তু একো নাই, ভগৱানৰ ওচৰত যিহেতু ভাল মনেৰে প্ৰাৰ্থনা কৰিলেহে কিবা এটা পোৱা যায়, সেইবাবে ফোন চোনবিলাক থৈয়ে যাওঁ, ফোনত বেছি লাগি থাকে ভাল নেদেখাব বুলি। আৰু এইফালে আমি প্ৰথমতে এখন গেটত যাব লাগিব, যিখন গেটত আমি আমাৰ ফোন আৰু বেগবিলাক থ'ব লাগিব। তাৰ আগতে আমাক এখন ফৰ্মো ফিল আপ কৰিবলৈ দিছিল, য'ত ফোন আৰু বেগৰ সংখ্যা কিমান সেয়া লিখি ল'ব লাগিব, নাম, ফোন নম্বৰ সকলোবিলাক ডিটেইলছ দিব লাগিব। আৰু এয়া দেখিছিলে আমি লাইন পাতি আছোঁ, আৰু মনটো দুখ লাগি গৈছিল ফটো মাৰিবলৈ নাপাম বুলি, কিন্তু একো নাই, যিমানকণ পাৰোঁ সিমানকণ দেখুৱাইছোঁ আপোনালোকক। এইফালে মানুহজনে ফৰ্মখন ফিল আপ কৰি আছে, আমি ফোন আৰু বেগবিলাক যিহেতু জমা দি থৈ যাব। আমি মন্দিৰত প্ৰায় 4:30 মানত প্ৰৱেশ কৰিছিলোঁ, আৰু মন্দিৰৰ পৰা ওলাই আহোঁতে প্ৰায় 8টামান বাজিল, কাৰণ মন্দিৰভাগ ইমান ডাঙৰ আছিলে যে তাত আমি ধুনীয়াকৈ সেৱা চেৱা কৰি জেগাবিলাক ভালদৰে চাই মেলি আহি তাৰপিছত আকৌ টিকেট কাটিছিলোঁ আমি ৱাটাৰ শ্ব' চাবলৈ। খুব ধুনীয়া হৈছিল, তাত সংস্কৃতত প্ৰাৰ্থনা কৰা হৈছিল, খুব ভাল লাগিছিল, আৰু সঁচাই দিনটো বহুত ভাল লাগিল মোৰ, মানে এনেকৈ কোনোদিন মানে থকা নাছিলোঁ গোটেই দিনটো ভগৱানৰ ওচৰত এবাৰো মোবাইলটো নোচোৱাকৈ, সঁচাই বহুত বেছি ভাল লাগিছিল আমাৰ। আৰু অলপ ভাগৰ লাগিছিল যদিও মানে ইমান ধুনীয়া এটা স্মৃতি লৈ আহিছোঁ, সঁচাই বহুত বেছি ভাল লাগিছিল আমাৰ দুয়োটাৰে। অক্ষৰধাম মন্দিৰভাগ স্বামী জিতেন্দ্ৰ নাৰায়ণৰ স্মৃতিত বনোৱা হৈছিল, আৰু সেই মন্দিৰভাগত শিৱ, পাৰ্বতী, শ্ৰীকৃষ্ণ, ৰাধা, লক্ষ্মী নাৰায়ণ এই সকলোকে পূজা কৰা হয় একেলগে। খুব ভাল লাগিছিল, খুব পৰিপাটিকৈ বনাই থৈছিল, ইমান ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে আছিল, মানে ইমান চাফা আৰু ইমান ধুনীয়া, মানে সঁচাকৈ মানে চাবলগীয়া জেগা, খুব ভাল লাগিছিল। বিদেশী পৰ্যটকো বহুত আছিল আৰু বৰ ভাল লাগিছিল। মানুহ পিছে প্ৰায় 5,000তকৈ বেছি সদায় হয় এনেকৈ মানুহ, আৰু আজিও তেনেদৰে সদায় দৰেই মানুহ হৈছিল। খুব ভাল লাগিছিল, আৰু আমি অলপো অসুবিধা পোৱা নাই, ঠাইবিলাক চাবলৈ খুব ধুনীয়াকৈ ছাইনবোৰ্ডবিলাক লগাই থোৱা আছিল, ভালদৰে আমি বুজি পাইছিলোঁ আৰু ভালদৰে আমি চাবলৈ পাৰিলোঁ। যিহেতু বহুত দেৰিয়ে হৈ গৈছিল, আমি আকৌ পুনৰ ঘৰলৈ উভতি আহিছোঁ, মেট্ৰ'তে যাব লাগিব। আৰু আজি বিশেষ দেখুৱাব নোৱাৰিলোঁ যদিও মন্দিৰভাগৰ বিষয়ে অলপ কিবা এটা আপোনালোকক দিব বিচাৰিছিলোঁ, যাতে আপোনালোকৰ সুবিধা হয়। আপোনালোকক মোৰ চেনেললৈ বহুত বহুত স্বাগতম জনাইছোঁ। আৰু কালি ভ্লগটোত আমি একো দিবই নোৱাৰিলোঁ, মানে ভাবিছিলোঁ কিবা এটা হ'লগৈ, কিবা এটা মানে ৰাতিপুৱাই গম পাইছিলোঁ, কাৰণ ৰাতিপুৱাই বৰষুণ দি দিছিলে। পাছত বৰষুণ এৰাৰ পিছত আমি গ'লোঁ, কিন্তু মানে আমি তাত সোমালোগৈ, এনাউন্সমেণ্ট কৰাৰ পাছত গম পালোঁ যে তাতে মানে ফোন
আৰু ইলেক্ট্ৰিক মানে সববিলাক বস্তু বাহিৰত থৈ যাব লাগিব জমা দি যাব লাগিব আৰু ভিতৰত গৈ আমি একদম মানে তাতে মানে ইমান মানুহ নহয় ওলাই আহিম বুলিও ভাবিব নাই ইমান ভাল লাগিছে চাই তো ভিতৰখিনি একো দেখুৱাব নাপালোঁ আৰু দেখুৱাব নাপালোঁ মানে তাতে একো বস্তু নিবলৈ যেতিয়া নিদিয়ে ফটো চটো মাৰিব পৰা যায় তাতে কেমেৰা চেমেৰা দিয়া থাকে পইচা দি তাতে ফটো মাৰি আনিব পাৰে আমি সেইটো নাপালোঁ কাৰণ এইফালৰ পৰা চাই মানে সিটো মোৰ পোৱালে মানে সন্ধিয়া হৈ গ'ল আৰু মানে কেমেৰা বন্ধ কৰি দিলে ফটো মৰা আৰু মৰাও নহ'ল কিন্তু বহুত ভাল লাগিলে আপোনালোকেও যাব মানে বিৰাট ধুনীয়া ঠাই আৰু মানে তাত মানে বহুত দূৰৰ পৰা মানুহ আহে শ্ৰীকৃষ্ণ ভগৱান শিৱ পাৰ্বতী নাৰায়ণ লক্ষী এই সকলোকে মানে তাত পূজা কৰা হয় আৰু খুব ধুনীয়া ঠাই আধ্যাত্মিক ঠাই আৰু আমিও গ'লোঁ বহুত ভাল লাগিলে তেনেকৈ দেখাব পৰা নগ'ল কাৰণ যিহেতু দেখুৱাব নোৱাৰি ফোন চোন নিয়া নহয় আৰু আপোনালোক গ'লেও গম পাব চাগে আৰু বিশেষ কৈ নাথাকোঁ কাৰণ তাত গ'লে আপোনালোকে গম পাব কিমান ধুনীয়া ঠাই আমিও গ'লোঁ সেইবাবে প্ৰথমবাৰ গৈছিলোঁ যে কিছুমান মানে আইডিয়া নাছিলে কেনেকৈ কি কৰিব লাগে তাত গৈহে গম পালোঁ যে কি কৰিব লাগে কি কৰিব নালাগে আৰু আহি পাওঁতে খুব দেৰি হৈ গ'ল আমি তাতে ৱাটাৰ শ্ব' চালোঁ আৰু আজি ভিডিঅ'টোত মানে কালি যিহেতু বহুত সৰু হৈ গ'ল ভিডিঅ'টো একো দিবই নাপালোঁ সেইটো কাৰণে ভাবিছোঁ আজি কিবা এটা স্পেচিয়েল হওক আপোনালোককো দিব পৰা যাওক আপোনালোকে চাইও ভাল পাওক ভিডিঅ'টো আৰু কালিয়ে মানে আমাৰ বিয়া হোৱাৰ 100 days সম্পূৰ্ণ হৈ গৈছিলে মানুহজনে যিহেতু বিৰিয়ানী খাই ভাল পায় তেখেতে কৈছিলে যে বিৰিয়ানী খোৱাৰ ইচ্ছা আছে বিৰিয়ানী বনাবা তেনেকৈ কালিৰ দিনটোত আমি মাছ মাংস তেনেকৈ নাখালোঁ বাৰু যিহেতু মন্দিৰলৈ গৈছিলোঁ সেইবাবে ভাবিলোঁ আজি বনাওঁ আৰু আজি ভিডিঅ'টো কালিৰ লগতে এড কৰি দিওঁ আপোনালোকে চাই ভাল পাব আৰু ঘৰতে সহজভাৱে বনাব পৰা এটা বিৰিয়ানী আপোনালোকক দিছোঁ ৰেচিপিটো আপোনালোকেও বনাব বহুত টেষ্টি হয় আৰু ভিডিঅ'টো চাই থাকক এণ্ডলৈকে কেনেদৰে মই বনাওঁ খুব সহজ হয় আৰু মোৰ ওচৰত ইমানখিনি বস্তুও নাই বাৰু বিৰিয়ানী বনাব পৰা তাতে মিলাই মেলি মই বনাবলৈ চেষ্টা কৰিম যাতে ভাল হওক খাবলৈ আৰু ভিডিঅ'টোত বৰ বেছি দিবলৈ নাপালোঁ কাৰণে বহুত দুখ লাগি আছে মানে কিবা মানে ভাবি গৈছিলোঁ কিবা এটা কৈছিলোঁ কিবা এটা হ'লগৈ কিবা এটা আৰু তথাপিও বহুত ভাল লাগিলে গোটেই দিনটো আমি ফোন চোনৰ পৰা আঁতৰত আধ্যাত্মিক ভাৱ লৈ গোটেই দিনটো আমি পাৰ কৰিলোঁ সেইটোও বহুত ডাঙৰ কথা আৰু সকলো তেনেকেই আছিলে মানে তাত মানুহ বহুত হয় মানে প্ৰায় 10,000 ওচৰা-ওচৰি কেতিয়াবা মানুহ হৈ যায় কালিও একদম 5,000তকৈ বেছি মানুহ আছিলে মানে ৱাটাৰ শ্ব' চাওঁতেতো বহুত একদম মানুহ মানে বিৰাট হয় আৰু মানুহ তো বহুত ভাল লাগিলে তাতে গৈ কিবা কিবি খালোঁ ওচৰতে ৰেষ্টুৰেণ্ট আছিলে য'ত মানে চিকেন টিকেন এইবিলাক পোৱা নাযায় বাৰু তাতে ভেজ খানা আছিলে আমি সেইবিলাকে খালোঁ ভাল লাগিলে গোটেই দিনটো তাত কটাই আৰু আপোনালোক আহিব বহুত ভাল লাগিব আৰু তেন্তে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মোৰ বিৰিয়ানীৰ ৰেচিপিটো আশা কৰোঁ আপোনালোকৰ ভাল লাগিব তেন্তে ব'লক প্ৰথমতে মই পিঁয়াজ কাটি লৈছোঁ অলপ সৰহকৈ আৰু এইফালে জিৰা ধনিয়া গুড়ি তাৰপিছত কালি গোটা মছলা আনিছিলোঁ যিখিনি মানে মানুহটো মই নথকাত মানে একদম ভাজি গুড়ি কৰি দিলে আৰু এইফালে মিট মছলা বিৰিয়ানী মছলা এইফালে চাউল মই তিয়াই থৈছোঁ বাচমতি চাউল এয়া মাংস আৰু ধুনীয়াকৈ যোগাৰ কৰি ল'লোঁ এইফালে মই কুকাৰতে বনাম বুলি ভাবিছোঁ মোৰ ওচৰত তেনেকৈ মানে বনাব পৰা সুবিধা নাই বাচনো তেনেকৈ নাছিলে মোৰ ওচৰত সেইবাবে ভাবিলোঁ মই কুকাৰতে বনাওঁ আজি আপোনালোককো দেখাওঁ কেনেকৈনো বনাওঁ কুকাৰত প্ৰথমতে তেল দিম তেল দিয়াৰ পাছত মই প্ৰথমতে পিঁয়াজখিনি ভাজি ল'ম
পিঁয়াজখিনি ভাজি লোৱাৰ পাছতহে মই মানে মাংস বনাম ইয়াতে মই সকলোবিলাক কৰিম আপোনালোকক দেখাইছোঁ ইয়াতে মই পিঁয়াজ দিম পিঁয়াজখিনি ৰঙা হোৱালৈকে মই ভাজি ল'ম প্ৰথমতে এয়া পিঁয়াজখিনি প্ৰায় ৰঙা হৈছে আৰু ধুনীয়াকৈ ৰঙা হোৱাৰ পাছত আমি পিঁয়াজখিনি কাঢ়ি পেলাই থৈ ল'ম আৰু তাৰপিছত সেই তেলখিনিতে মই চিকেনখিনি ভাজি ল'ম প্ৰথমতে নিমখ আৰু অকণমান হালধি দি ধুনীয়াকৈ মানে ফ্ৰাই কৰি ল'ম তাৰপিছত ইয়াত মই তাৰপিছত মছলাখিনি দিম যিখিনি বটি থোৱা আছিল আদা নহৰু সেইখিনি দিম তাৰপিছত দিম মই জিৰা ধনিয়া হালধি এই সকলোবিলাক ইয়াতে দি দিম মিট মছলা সকলোবিলাক দি দিম I feel love when I look into your eyes. I believe if you move out from my side, I'll be losing grip on you. देखो करीब से मिले हैं नसीब से आएगा पल ये फिर कहाँ জোখৰ পৰিমাণৰ নিমখ দি ধুনীয়াকৈ চিকেনখিনি ফ্ৰাই কৰি লৈছোঁ আৰু মই মটন লোৱা নাই বাৰু দেই মই চিকেন লৈছোঁ মানে মটন অনা নহ'ল মটন নাছিলে সেইবাবে চিকেনকে লৈ আহিলে এখেতে আৰু এয়া মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম প্ৰথমতে अकेले हम भी अकेले मजा आ रहा है कसम से अल्फाज क्या कहूँ मैं बेचैन सी रहूँ मैं तू बिन या অলপমান মানে ফ্ৰাই কৰা হোৱা পাছতে মই ইয়াতে যিখিনি মানে কাঢ়ি থোৱা আছিলে পিঁয়াজখিনি মই পিঁয়াজখিনি দি দিম ইয়াতে I feel love when I look into your eyes. I believe. এয়া দেখিছেনে কিমান ধুনীয়া কালাৰ আহিছে আৰু ইয়াতে মই বিৰিয়ানী মছলাখিনিও দি দিম আনটো ষ্টুপত মই অলপ গৰম পানী কৰিছোঁ বাসমতি চাউলখিনি অলপ সিজাই ল'বলৈ এইফালে গৰম পানীত মই ইয়াতে গোটা মছলা যিখিনি গুড়ি হ'ল বাৰু আৰু সেইখিনি দিম তেজপাত দিম এই গোটেইখিনি দি পেলাই উতলাই ল'ম প্ৰথমতে পানীখিনি আনফালে মই ইয়াত দিছোঁ বিৰিয়ানী মছলা অলপ দি দিছোঁ যিহেতু মাংসখিনি হ'ব হৈছে আৰু অলপ পাছতেই হ'ব I feel love when I look into your eyes. I believe if you move out from my side, I'll be losing grip on you. देखो करीब से मिले हैं नसीब से आएगा पल ये फिर कहाँ पूछो जरा इस दिल से हम हैं मिले আৰু এইফালে মোৰ মছলাখিনি দি
পানীখিনি উতলিছে আৰু এইফালে মই বাসমতি চাউলখিনি দি দিম ইয়াতে। सोचो जरा ये दीवानापन देखो जरा तुम हो अकेले हम भी अकेले मजा आ रहा है कसम से আৰু এইফালে মানুহজনে কৈছে বোলে হোটেলত দিয়াৰ আগতে বোলে খুৱাব লাগিব, সেইবাবে মই ডিমো দুটা বইল কৰি লৈছোঁ যাতে মানে হোটেলত খোৱাৰ দৰে হয়। আৰু এইফালে মই মাংসৰ পৰা অলপ মানে জোল থৈ দিছোঁ যাতে সেইখিনি মই পাছত দিব পাৰোঁ। পাছত মানে বাচমতি চাউলকেইটাৰ ওপৰত মানে হোৱাৰ পাছত দি দিলে খুব ধুনীয়া দেখায়, সেইবাবে তেনেকৈ থৈ দিছোঁ। এইফালে ডিমকেইটাও সিজিবলৈ দিছোঁ। হোটেলত যেনেকৈ ডিম দি দিয়ে বইল ডিম ওপৰত তেনেকৈ দি দিম বুলি ভাবিছোঁ। আৰু এইফালে মোৰ বাচমতি চাউলকেইটা হৈছে আৰু অলপ মানে সিজিবলৈ দিব লাগে, বৰ বেছিকৈ সিজাই দিব নালাগে সম্পূৰ্ণৰূপে। এইফালে মোৰ চিকেনো ৰেডি হৈ গৈছে, মানে অলপমান আছে আৰু সিজিবলৈ। আৰু এইফালে মোৰ যিহেতু বাচমতি চাউলখিনি হৈ গৈছিল, মই এতিয়া ধুনীয়াকৈ কাঢ়ি চিকেনখিনিৰ ওপৰত এইখিনি দি দিম। আৰু এইখিনি চব এনেদৰে অকণমান ভাজি যোৱাকৈ তেনেদৰে ৰাখিব ইয়াতে চিকেনৰ ওপৰত সেইখিনি দি দিম। মোৰ ওচৰত মানে এনেকৈ ফুটা থকা হেতা নাছিলে, সেইবাবে মই এইখনেই ইউজ কৰিছোঁ। মানে বহুত বাচন লোৱা হোৱা নাই, অলপ সীমিত হৈ আছে, সেইবাবে এনেকৈ মই মানে মিলাই দিছোঁ। আৰু এইফালে চব ধুনীয়াকৈ চিকেনখিনিৰ ওপৰত ধুনীয়াকৈ বাচমতি চাউলখিনি দি দিব, যিহেতু এটা এটা হৈ আছে আৰু অলপ পাছতে হৈ যাব আমাৰ। এয়া ধুনীয়াকৈ মই দি দিলোঁ। আৰু এনেদৰে কুকাৰত বনাই খাবচোন, বৰ টেষ্টি লাগে। মই বনাই পাইছোঁ আগতে আৰু এনেকৈ বনাবলৈ চেষ্টা কৰিব। এয়া মই মানে 2 মিনিটমান ৰখাইছোঁ কুকাৰৰ ভিতৰত। বেছি টাইম ৰখালে মানে বাচমতি চাউলটো বেছি মানে সিজি যায়, সেইবাবে 2 মিনিট বা 1.5 মিনিট এনেকৈ ৰাখি এয়া মই খুলি দিছোঁ যিহেতু। আৰু আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল। আৰু আপোনালোকেও এনেকৈ সহজ পদ্ধতিৰে ঘৰতে বিৰিয়ানী বনাব পাৰে। আৰু মই যিখিনি চিকেনৰ জোল অলপ থৈ দিছিলোঁ, সেইখিনি এনেকৈ মই বিৰিয়ানীখিনিৰ ওপৰত দি দিছোঁ আৰু দেখিবলৈও ধুনীয়া লাগে। আৰু এইফালে আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল, বহুত ধুনীয়া হৈছিলে। মই গ্ৰেভিটো অলপ সৰহকৈ কৰিলোঁ, যিহেতু এক্সট্ৰা গ্ৰেভি আমি বনোৱা নাছিলোঁ। আৰু যিহেতু আমি গ্ৰেভি নহ'লেও খাই ইমান এটা ভাল নাপাওঁ, সেইবাবে অকণমান সৰহকৈ মানে চাউলকেইটাত ধুনীয়াকৈ লাগি থকাকৈ মই বনাইছিলোঁ। আৰু এইফালে আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল আৰু বহুত ধুনীয়া ধুনীয়া গোন্ধাই আছিলে। আৰু এনেকৈ সহজ পদ্ধতিৰে ঘৰতে বনাই খাব পাৰিব, একদম হোটেলৰ বিৰিয়ানী গতে লাগে খাবলৈ। এয়া মানুহজনে ষ্টাৰ্ট কৰিছে খাবলৈ মানে প্ৰথমতে মোকে খুৱাব, তাৰ পাছতহে নিজে খাব। আৰু বহুত ধুনীয়া ধুনীয়া গোন্ধাই আছিলে, সঁচাকৈ বহুত ভালো হৈছিলে। আপোনালোকে ঘৰত বনাই খাব এনেকৈ সহজভাৱে, আৰু সঁচাকৈ তেখেতেও বহুত ভাল পাইছিলে। আজিৰ ভিডিঅ'টো পিছে মোৰ ইমানেই আছিল। আপোনালোকক বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। আৰু যদিহে মোৰ ভিডিঅ'বিলাক ভাল পায় আপোনালোকে লাইক কমেণ্ট লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ইমানেই।